গুড মৰ্ণিং ফ্ৰেণ্ডছ, মই বৰ্ণালী। মই মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ব্লগটো মই ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিলোঁ, কিয়নো আজি মোৰ বাবে এটা বিশেষ দিন। বিকজ আই গট মেৰিড উইথ দিব্যদত্ত বৰকটকী ইন দিছ অস্পিচিয়াছ ডে। চ' আজিৰ দিনটো খুবেই স্পেচিয়েল মোৰ বাবে। সেইটো কাৰণে ভাবিলোঁ আজি দুপৰীয়া কি খাম আৰু ৰাতিপুৱা কি খাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মই গোঁসাই ঘৰৰ পৰা নোলাওঁতেই এওঁ আকৌ এইফালে পিজ্জা বনাবলৈ ষ্টাৰ্ট কৰিলেই। Mami video. Mag dim niki. Kati diu. গুণ খাইছা? গুণ খাইছা? পিজ্জা খাইছা নে? কেনেকুৱা বনাইছে দেউতাই? দেউতা ভাল বনাইছে। তেনেহ'লে আমি পিজ্জা এখন দোকান দিম নেকি? হা? খুলিবা নেকি পিজ্জা দোকান? হা? খুলিবা? নুখোলে। লাই শাক ভাজি অকণমান পিঁয়াজ দি লৈছোঁ, মই লৰাই লৈছোঁ, অকণমান নিমখ দি লৈছোঁ, অকণমান হালধি দি দিছোঁ। একেলগে হালধি নিমখ দি দিছোঁ। মই একেলগে দিওঁ, কমি যায় আৰু পটককৈ হৈ যোৱা যেন লাগে, কিন্তু কিছুমানে পিছত দি দিয়ে, কাৰণ শাক বহুতখিনি কমি যায়, নিমখৰ আন্দাজটো ধৰিব নোৱাৰে। ত' সেইটো কাৰণে কিছুমানে পিছত দিয়ে, শাকখিনি কমি যোৱাৰ পিছত মই আকৌ একেলগেই দি দিওঁ। শাক আৰু পুটুককৈ হৈ যায়, গম পায়েই। অকণমান নৰখি দিছোঁ। আনফালে মই দাইলখিনি উঠাই দিছোঁ। টেকেলা ভাজি ল'লোঁ। ভাজিও হ'বই আৰু শাক ভাজিখিনি। মোৰ শাক ভাজিখিনি হৈ গ'ল। মই শাক ভাজিখিনি কাঢ়ি থ'ম। এতিয়া মই দাইলখিনি ফোৰণ দিবলৈ ওলাইছোঁ। আপোনালোকে নিশ্চয় জানে দাইল কেনেকৈ ফোৰণ দিয়ে, তথাপিও বাৰু মই কৈ দিছোঁ। মই এটা কেৰাহী গৰম হ'বলৈ দিছোঁ। তাৰপিছত তাত অকণমান তেল দিছোঁ, সেইখিনি মই ভালকৈ গৰম হ'বলৈ দিছোঁ। তাৰপিছত মই তাত তেজপাত, পাঁচফোৰণ, দুফুটা নহৰু আৰু লগতে পিঁয়াজ অকণমান দিছোঁ, আৰু এইখিনি অকণমান ৰঙচুৱাকৈ ভাজি লৈছোঁ। তাৰপিছত তাত অকণমান হালধি দিছোঁ, আৰু ইয়াৰ পিছত মই সিজাই থোৱা দাইলখিনি বাকি দিছোঁ। তাৰপিছত দাইলখিনি ভালকৈ
উতলিব দিছোঁ আৰু ভালকৈ উতলাৰ পিছত মই দাইলখিনি নমাই থৈছোঁ। দাইলখিনি হ'ল, মই ইয়াতে অকণমান ধনিয়া কাটি দিম। এয়া কাঠআলু অকণমান নিমখ সানি থৈছিলোঁ, কাটি পেলাই এতিয়া পিছ পিছকৈ তেলত দিছোঁ, অকণমান ঢাকি দিছোঁ সিজিবলৈ। কাঠআলু এনেকৈ ভাজি কৰি খাই চাবচোন, যিয়ে খোৱা নাই খাই খুব ভাল লাগে। এনেকৈ ভাজি কৰি খাই তেলত, যিয়ে খাইছে তেওঁলোকেতো গমেই পায় কাঠআলু সঁচাকৈ এনেকৈ ভাজি কৰি খাই ভাল লাগে। কাঠআলু ভাজি হ'লে মই এয়া শাকৰ আৰু বিলাহীৰে টেঙা আঞ্জা বনাম। আমাৰতো টেঙা আঞ্জা নহ'লে গতিয়েই নাই, মানে টেঙা আঞ্জা লাগিবই। সেয়া মাছৰ টেঙা আঞ্জা হওক বা বৰ টেঙা আঞ্জা হওক, টেঙা আঞ্জা মুঠতে লাগিবই। ইনফেক্ট মোৰ ল'ৰাকো লগা হৈছে। এয়া কি শাক চিনি পাইছেনে আপোনালোকে? মোক জনাবচোন কমেণ্ট কৰি, কি শাক হয় এয়া আপোনালোকে জনাব। কাঠআলুখিনি কাঢ়ি থৈ এতিয়া মই তাতে অকণমান আলু ভাজিম ল'ৰাৰ কাৰণে। আলু ভাজি কৰি মানে অকণ নিমখ দি পেলাই ভাজিম আৰু তেলত, পিঁয়াজ নিদিওঁ, পিঁয়াজ নাখাওঁহি সেইকাৰণে পিঁয়াজ নিদিওঁ। গৈ আলু ভাজি হৈ গ'ল। ইয়াতে মই সেই একেখন কেৰাহীতে মই টেঙা আঞ্জাখিনি বনাম। টেঙা আঞ্জাৰ বাবে মই তেলত মিঠি গুটি কেইটামান দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত কাটি লোৱা পাচলিখিনি দি দিম, পাচলিখিনি দি দিম আৰু নিমখ দি দিম, হালধি দি দিম। ভালকৈ অকণমান লৰাই লৈ মই ঢাকনিখন মাৰি থ'ম, অকণমান সিজিবলৈ দিম। ভালকৈ সিজি গৈছে এতিয়া টেঙা আঞ্জাখিনি। এতিয়া মই ইয়াতে হেৰি দিম, পানী অকণমান দিলোঁ। এতিয়া টেঙা আঞ্জাখিনি উতলিব ধৰিছেই, আপোনালোকে দেখা পাইছে নিশ্চয়। টেঙা আঞ্জাখিনি ভালকৈ উতলিছে। মই ইয়াত টেঙা হ'বলৈ অকণ নেমু চেপি দিছোঁ। টেঙা নহ'লে খাই ভাল নালাগে নহয়, টেঙা আঞ্জা যদি টেঙাই নহয়, সেইটো কাৰণে মই অকণমান নেমু চেপি দিছোঁ। আৰু অকণমান ডাঠ হ'বলৈ মই ইয়াত পানীৰ লগত মিক্স কৰি দিছোঁ। অকণমান বেচনৰ গুড়ি দি দিছোঁ, তাতে অকণমান আঞ্জাখন ডাঠ হ'ব। আমাৰ টেঙা আঞ্জাখন হৈ গ'ল। এয়া কি শাকৰ টেঙা আঞ্জা হয়, শাকৰ নামটো মোক কমেণ্ট ছেকশ্যনত জনাব। এতিয়া গ্ৰাউণ্ড ফ্ল'ৰ গৈ আছোঁ, তাত কি বনাই আছোঁ চাওঁ। তালৈকে গৈ গ্ৰাউণ্ড ফ্ল'ৰ আহি পালোঁ। এয়া মই টেঙা আঞ্জা বনোৱা শাকবিধ দেখিছেনে? চিকেন পকোৰা। আমাৰ ইউটিউবৰ বাইদেউ ভিডিঅ' কৰিবলৈ একো ধৰণৰ কাম বন নকৰে, খালি ভিডিঅ' কৰি বহি থাকে। ভেৰি ফানি। গৰম হৈছে। আমি দুপৰীয়াৰ সাজত কি খাম? ভাত, দাইল, টেঙা আঞ্জা, কৈছোঁ শাক ভাজি, কাঠআলু ভাজি, আলু ভাজি, তিতাকেৰেলা ভাজি, চিকেন পকোৰা। ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি আপোনালোকৰ চাই ভাল লাগিল তেন্তে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।